নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মিষ্টাৰ দাস। বন্ধুসকল, আজি আমি কোনো এটা টাকি ভিডিঅ' টিকটক ভিডিঅ' বা গানৰ ওপৰত কথা পাতিম এগৰাকী মহিলাৰ ওপৰত, যিগৰাকী মহিলা দেখাত এগৰাকী সুন্দৰ অপেশ্বৰী, কিন্তু ভিতৰি এগৰাকী বহুত লেতেৰা অহংকাৰী, আৰু সেইগৰাকী হৈছে আমাৰ এইগৰাকী। হয় বন্ধুসকল, এইগৰাকী হৈছে সেইগৰাকী মহিলা যাৰ নাম হৈছে চুমি বৰা। বন্ধুসকল, আপোনালোকে নিশ্চয় জানে অলপ দিনৰ আগত এইগৰাকী মহিলাই ঠিক এইটো গানতে সমূহ অসমবাসীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। কিন্তু বন্ধুসকল, এতিয়া এইগৰাকী মহিলাক সমূহ অসমবাসীয়ে ঘৃণা কৰে, কাৰণ এইগৰাকী মহিলাই ঘৃণা কৰিবলগীয়া কাম কৰিলে। গতিকেনো এইগৰাকী মহিলাই কি ঘৃণা কৰিবলগীয়া কাম কৰিলে তাকে অকণমান চাই লওঁ বলকচোন। Conversation, you were really talking about how there is a huge shortage, or let's say a lack of, female choreographers in the Assamese industry specifically. So would you tell us something about Vishal, that? there are no one. There is no one. There is no one. There is no female choreographer in our industry. বন্ধুসকল, এইগৰাকী হৈছে চুমি বাইদেউ। আপোনালোকে নিশ্চয় গম পালে তাৰ ভিডিঅ'টোত কি কৈছিলে, তথাপিতো মই আকৌ এবাৰ কৈ দিছো শুনক। এইগৰাকীয়ে ক'ব বিচাৰিছে যে আমাৰ অসমত মহিলা কোৰিঅ'গ্ৰাফাৰ অকল তেওঁহে আছে, কিন্তু অকল তেওঁৰ মতে হয়, আমাৰ অসমবাসীৰ মতে তেওঁ নহয়। চুমি বাইদেউ, আপোনাক মই এটা কথা সুধো, আপুনি যে ক'লে অসমত মহিলা কোৰিঅ'গ্ৰাফাৰ কোনো নাই, ইয়াৰ মানে কি? ইয়াৰ মানে এইটোকে বুজাব বিচাৰিছে যে অসমত প্ৰথমগৰাকী মহিলা কোৰিঅ'গ্ৰাফাৰ হৈছে চুমি বৰা, মানে আপুনি। হয়, মই মানি লৈছো যে অসমত প্ৰথমগৰাকী মহিলা কোৰিঅ'গ্ৰাফাৰ হৈছে চুমি বৰা, মানে আপুনি। কিন্তু এওঁলোক কোন? সন্মানীয় পুষ্পা ভূঞা, ইন্দিৰা পিপি বৰা। গতিকে কথাবোৰ কওঁতে অকণমান চালি জাৰি পেলাই ক'ব, এনে ঘপককে মুখত যি আহে তাকে বলকে নিদিব। যদি কওঁতে যদি ক'ৰবাত কিবা ভুল হৈ গৈছে তেন্তে মোক ক্ষমা কৰি দিব, কিয়নো সৰু মুখ ডাঙৰ ডাঙৰ কথা। বন্ধুসকল, এয়াই আছিল আজিৰ ভিডিঅ'টো। যদি বেছি ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু ঘণ্টা বন্ধ হ'বলৈ একেবাৰে নাপাহৰিব। গতিকে আজিলৈ এৰিলো, ধন্যবাদ। জয় আই অসম।